Good morning, hello everyone, নমস্কাৰ মই বন্দিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম গা পা ধুই আহি ল'লোঁ ৰেডি হ'লোঁ আৰু এতিয়া বাজিলে 8:30 আৰু আজি হ'ল 9 মাৰ্চ আজিৰ পৰা আৰু আমাৰ জীৱনৰ এটা নতুন দায়িত্ব বাঢ়িলে মানে দানভি আজিৰ পৰা তাই স্কুল যাব তাইক এবাৰ স্কুলত এডমিশ্যন দিলোঁ প্ৰিপাৰেটৰীত আৰু তাই আজি 9 মাৰ্চ আজিৰে পৰা তাইৰ মানে স্কুল আৰম্ভ হ'ব আৰু সেইকাৰণে ভাবিলোঁ আৰু তাইৰ আজিৰ দিনটো আৰু মই সৰুকৈ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু পিছলৈ তাই ডাঙৰ হৈও চাব পাৰিব আৰু তাই আজিৰ দিনটোতে স্কুললৈ গৈছিলে আৰু সেইটো কথা তাইৰ মনত থাকিব আৰু কেতিয়াৰ পৰা স্কুল গৈছিলে সেইকাৰণে মই ভিডিঅ'টো ইয়াতে আজি মেমৰি হিচাপে বনাই ৰাখিলোঁ আৰু এয়া মই গা পা ধুই আহিলোঁ আৰু এতিয়া মই মন্দিৰত চাকি জ্বলাব লৈছোঁ দানভি টোপনিৰ পৰা শুই উঠিলে আৰু তাইক মই এতিয়া ব্ৰাছ কৰাই আছোঁ আৰু তাইক মই এনেকৈ সদায় ৰাতিপুৱা ৰ'দত ব্ৰাছ কৰাওঁ তাইও ভাল পায় এনেকৈ ৰ'দত যিহেতু ৰাতিপুৱা ৰ'দটোও ভাল হয় সেইকাৰণে তাইক ৰ'দতে এনেকৈ মই সদায় ব্ৰাছ কৰাই দিওঁ তাইক এতিয়া মই ব্ৰেকফাষ্ট কৰাবলৈ লৈছোঁ আৰু তাইক ব্ৰেকফাষ্ট কৰাবলৈ লওঁতে তাই নিজে নিজে কি কৈ আছে চাওকচোন আৰু আজিকালি মোবাইল ওলালে গম পাই যায় আৰু তাই নিজে নিজে পূৰা আৰু কিবা কিবি কৈ আছে শুনকচোন মৰম লাগে তাইৰ কথাবোৰ Hello guys, I'm Ita. I know Ita Papa Gakiani say Ita Bandita. Black colors, black cake, yellow cake, soft cake. Aru kulo jam, meme soket tipo. Aru Ita kulo along side piece of jam. Ita pa. জলদি ব্ৰেকফাষ্ট কৰিলো আৰু এয়া দানভীৰ পাপাই এতিয়া লিখি আছে নেম যিহেতু সিহঁতক স্কুলৰ পৰা মানে ন'টিচ দি দিছে আৰু সিহঁতক ৱাটাৰ বটল বেগ আৰু টিফিন বক্সত চব নাম আৰু ৰোল নম্বৰ লিখি দিব দিছে আৰু এতিয়া তাই দেউতাকক লিখিব নিদিয়ে তাই ঠেলি আছে বেয়া কৰি আছে এইবিলাকে আৰু তাইৰ ফূৰ্তি হৈ গ'ল পিঠিত লোৱা এতিয়া ব'লা আৰু এয়া স্কুল আহি পালোঁ মানে মাৰ্চৰ মাহটো ইহঁতক বুকছ আৰু ইউনিফৰ্ম নালাগে বুলি কৈছে আৰু নৰ্মেল ড্ৰেছতে আহিব দিছে সেইকাৰণে আৰু নৰ্মেল ড্ৰেছতে আহিছে এপ্ৰিলৰ পৰা ফুল ক্লাছ হ'ব তেতিয়া মানে বুকছ আৰু ইউনিফৰ্ম পিন্ধিব দিছে আৰু এতিয়া মানে গেটত চেক কৰি আছে মানে স্কুলৰ পৰা ন'টিচ দি দিছে ৱাটাৰ বটল বেগ আৰু টিফিন বক্সত নাম লিখি দিব দিছে এয়া এতিয়া চেকিং কৰিছে আৰু নাজানো ভিতৰত গৈ কান্দে নেকি ধুনীয়াকৈতো সোমাই গৈছে আৰু পূৰা এক্সাইটেড হৈ আছে তাই ভিতৰত গৈ কি কৰে নাজানো আৰু বেলেগ বাচ্চাবোৰে কিন্তু কান্দি আছে আমি যোৱাৰ আগতে বেলেগ বাচ্চাবোৰেও আছিলে স্কুলৰ ভিতৰত তাতে পূৰা বেলেগ বাচ্চাবোৰে কান্দি আছে এতিয়া তাই ধুনীয়াকৈ গৈছে আৰু ভিতৰত ওলাই অহাৰ পিছতহে গম পাম আৰু কি কৰে স্কুল ছুটি হৈ গ'ল 1 ঘণ্টা সকলোৰ পেৰেণ্টছ ৰখি আছিলে আৰু চব বাচ্চাবোৰ কান্দি কান্দি ওলাই আহিছে আৰু পেৰেণ্টছবোৰ আগুৱাই গৈছে আৰু বাচ্চাবোৰে মাকবোৰক দেখা পাইহে অকণমান শান্ত হৈছে ঠাণ্ডা আছে তোমার ব্যাগ আর দাদা বাইরে দেয় নাই গৈছিলে ক'ত লৈ গৈছিলে ভিতৰত ক'ত লৈ গৈছিলে কোৱাচোন তোমাৰ এতিয়া স্কুলত কেনেকুৱা লাগিলে আজি ভাল লাগিলে
মিছে মৰম কৰিছে নে তোমাক আৰু কালি আহিবা নে আহিবা কেনেকৈ কান্দি আছিলা কিয় কান্দিছিলা তুমি ভয় লাগিছিলে ন হা বেয়া লাগিছিলে মিছক বেয়া লাগিছিলে মিছক কিয় লাগিব হা লাগিব কিয় বেয়া লাগিছিলে কোৱাচোন বেয়া পাইছোঁ কিয় মিছক এই ভিতৰত লৈ গৈছিলে অ' আচ্ছা ভিতৰত লৈ গৈছিলে মিছে অ' সেইকাৰণে মিছক বেয়া লাগিছিলে আৰু কালি আহিম আমি কিয় কিয় অ' দাদাজন আছে স্কুলত তুমি স্কুলত আহিলেহে দাদাজনক লগ পাবা ভাল লাগিছে নে স্কুলত আহি লাগিছে খেলিব দিছে নে বেলুন ফুটাব দিছিলে নেকি মিছে ভিতৰত হা কি ফুটাই আছিলা মইতো বাহিৰৰ পৰা শুনা পাইছিলোঁ বেলুন ফুটাব দিছিলে হা কিয় কান্দি আছিলা অ' মিছৰ ৰুমত লৈ গৈছিলে এনেকে দৰ্জাটো বন্ধ কৰি দিছিলে হা আইতাজনী তোমাক ধৰি কিনে লৈছে তুমি পৰি গৈছিলা হা কেনেকে হাতেৰে ধৰিছে আচ্ছা অ' গালি দিম দিয়া অ' গালি দিম স্কুলৰ পৰা আহি পালোঁ আৰু আহি পাই দানবীক ফ্ৰেছ চেছ কৰাই দিলোঁ আৰু তাইক এতিয়া জুচ খাবলৈ দিছোঁ তাইক জুচ খাবলৈ দি মেলি মই এইফালে কিটচেনত লাগি গ'লোঁ এফালে বহাই দিলোঁ মাছ ফ্ৰাই আৰু এইফালে দিলোঁ জিকা আৰু আলুৰে মাছৰ জোল বেলেগ আৰু একো বনোৱা নাই আজি মাছ ফ্ৰাই জিকা আলুৰে মাছৰ জোল আৰু গ্ৰীণ চাটনি বনাইছোঁ দানবীৰ পাপা এতিয়া লাঞ্চ কৰিবলৈ আকৌ ঘৰত আহিব আমাক থৈ মেলি অফিচলৈ গ'লগৈ আৰু সেইকাৰণে দৌৰা দৌৰি সেইখিনি টাইমতে মই যি পাইছোঁ আৰু তাকে বনাই লৈছোঁ টাইমো নাই মোৰ ইমান বনাবলৈ এতিয়া আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভালে পালে যিসকলে ভাল পাইছে লাইক কমেণ্ট কৰি দিব বেলেগ বিশেষ দেখুৱাব লগা একো নাই আজিৰ দিনটো আৰু স্মৃতি হিচাপে মই ইয়াতে ভিডিঅ' বনাই ৰাখিলোঁ যাতে দানবী ডাঙৰ হৈ কিনে তাই চাব পাৰে আৰু তাইৰ প্ৰথম স্কুল যোৱা দিনটো আজিলৈ ইমানখিনিয়ে আছিলে বাই বাই